নমস্কাৰ আপোনালোক সকলোকে মই মন্টুৱে মোৰ ইউটিউব চেনেল মন্টু স্পেচিয়েললৈ স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ' বহুদিনৰ মূৰত আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। আপুনি যদিহে মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু আপুনি যদি ফেচবুকত চাই আছে তেনেহ'লে মোৰ ফেচবুক পেজ মন্টু স্পেচিয়েল ফ'ল' কৰিবলৈ আৰু লাইক কৰিবলৈ একেবাৰে নাপাহৰিব। আহক পলম নকৰি আজিৰ এই বিশেষ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি 22 ডিচেম্বৰ আৰু আজিৰ দিনটোৰ এটা বিশেষত্ব আছে, সেইটো হৈছে যে আজি বছৰটোৰ ভিতৰত আটাইতকৈ ছুটি দিন আৰু আজিৰ ৰাতিটো হ'ব বছৰটোৰ ভিতৰত আটাইতকৈ দীঘল ৰাতি। আজি 22 ডিচেম্বৰ অৰ্থাৎ আজিৰ পাছৰ পৰাই অৰ্থাৎ 23 ডিচেম্বৰৰ পৰা দিন দীঘল হ'বলৈ আৰম্ভ কৰিব আৰু ৰাতিবোৰ ছুটি হ'বলৈ আৰম্ভ কৰিব। অৰ্থাৎ দিন ক্ৰমান্বয়ে দীঘল হৈ গৈ থাকিব আৰু ৰাতিবোৰ ক্ৰমান্বয়ে ছুটি হৈ গৈ থাকিব। আপোনালোকৰ মনত এটা প্ৰশ্নৰ উদয় হৈছে, সেইটো হৈছে যে আজিৰ দিনটো কিয় বছৰটোৰ আটাইতকৈ ছুটি দিন হিচাপে ধৰা হয়? তাৰ উত্তৰটো বাৰু কি? আহক আজি এই উত্তৰটো কি আৰু এই উত্তৰটোৰ লগত সংগতি ৰাখি আমি আৰু কিছুমান কথা ইয়াত আলোচনা কৰিম। আজিৰ দিনটোত সূৰ্যৰ পোহৰ মকৰ ক্ৰান্তি অৰ্থাৎ এই পৃথিৱীখনৰ দক্ষিণ গোলাৰ্ধ আৰু এইটো হৈছে ওপৰটো হৈছে উত্তৰ গোলাৰ্ধ। দক্ষিণ গোলাৰ্ধৰ ওপৰত থকা ৰেখাডালৰ নাম হৈছে মকৰ ৰেখা আৰু দক্ষিণ গোলাৰ্ধৰ ওচৰত যিডাল ৰেখা আছে সেই ৰেখাডালৰ নাম হৈছে কৰ্কট ৰেখা আৰু মাজৰ ডালৰ নামটো আপোনালোকে জানেই, সেই মাজৰ ৰেখাডালৰ নাম হৈছে বিষুৱ ৰেখা। অৰ্থাৎ এই মকৰ ক্ৰান্তি ৰেখাডালত সূৰ্যৰ পোহৰ লম্বভাৱে পৰে, যাৰ বাবে দক্ষিণ গোলাৰ্ধত বৰ্তমান গ্ৰীষ্ম ঋতু চলি আছে আৰু আজিৰ দিনটো দক্ষিণ গোলাৰ্ধত আটাইতকৈ দীঘল দিন হিচাপে পৰিলক্ষিত হৈছে। কিন্তু উত্তৰ গোলাৰ্ধত সূৰ্যৰ ৰশ্মি এই সময়ত হেলনীয়াকৈ পৰে আৰু সেইবাবে এই দিনটোত দিন ছুটি হয় আৰু ৰাতি দীঘল হয়। উত্তৰ গোলাৰ্ধত বৰ্তমান শীতকাল চলি আছে। মই কোৱা কথাখিনিৰ পৰা আপোনালোকে বাৰু গম পালেনে যে আমি কোনটো গোলাৰ্ধৰ মানুহ, অৰ্থাৎ কোনটো উত্তৰ মেৰু নে দক্ষিণ মেৰু? যিহেতু দক্ষিণ মেৰুত বৰ্তমান গ্ৰীষ্মকাল চলি আছে আৰু উত্তৰ মেৰুত বৰ্তমান শীতকাল চলি আছে, অৰ্থাৎ আমাৰ ইয়াত শীতকাল চলি আছে, অৰ্থাৎ আমি উত্তৰ গোলাৰ্ধৰ মানুহ, যাৰ বাবে ইয়াত দিন ছুটি হৈছে আৰু ৰাতি দীঘল হৈছে। আজি এই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব। টিপি দিলে মই দিয়া প্ৰতিটো ভিডিঅ' আপোনালোকে প্ৰথমতে লাভ কৰিব পাৰিব। ধন্যবাদ।